যি বৰষুণ দিছে আমি Varkala ক্লিফলৈ আহিলোঁ যে বৰষুণটো কমিছে আৰু আমি এতিয়া গৈ আছোঁ দাৰ্জিলিং কেফে এয়া বহুত দূৰৰ পৰা দেখিলোঁ দাৰ্জিলিং কেফে এইটো দেখিছে সোনকালে যাওঁ আমাৰ দেখোন ওপৰত চিপছ লাগিব লোৱা আমি গৈ আছোঁ Okay, let's go to upstairs. So, এইখন হৈছে ইণ্টেৰিয়ৰ দাৰ্জিলিং কেফে আৰু পাপা আৰু আমাইৰা আৰু মোৰ হাজবেণ্ডে আগতে গুচি আহিলে যিহেতু আমি একদম দোকান দেখিলেই সোমাওঁ প্ৰত্যেকখন দোকানত সোমাই আহিছোঁ কি পাওঁ কি পাই চাই আহিছোঁ পাপাহঁতৰ একদম মানে আমনি পাই যায় কামোৰ পায় আৰু মতা নালাগে খুব চ' আমাইৰাক লৈ গুচি আহিলে আমি কিজনী ভালে পাইছোঁ মই মা আৰু শাহুমা ভালে পাইছোঁ আমাইৰাক লৈ আহিছে আৰু তেওঁলোকে ইয়াত ভিউটো এনজয় কৰি আছে ইমান ধুনীয়া লাগিছে নহয়নে তাত বহিলে যে আপোনালোকে গ'লে আৰু বেছি ভাল পাব ইয়াত মই নাজানো যে কেমেৰাটোৱে কিমান জাষ্টিছ কৰিছে কিন্তু একদম ভিউটো বিৰাট ধুনীয়া আপোনালোকে গ'লে কিন্তু দাৰ্জিলিং কেফেলৈ যাবই মিছ নকৰিব কিন্তু সেই বহুতখিনি ক্লিপ ভাঙি গৈছে এতিয়া দাৰ্জিলিং কেফেটো কিমান দিন থাকে আৰু এইটো গম নাপাওঁ ক্লিপখিনি বহুতখিনি ভাঙিছে কিন্তু এয়া আমি খাইছোঁ লাল চাহ মছলা টি আৰু ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দিলোঁ আমাৰে খুব ভাল পায় ফ্ৰেঞ্চ ফ্ৰাইজ খাই মোৰ পাপাও বিৰাট ভাল পায় এইফালে চাওক ফটো ছেশ্যন ষ্টাৰ্ট আৰু ৰাতি হ'ল যে সেইকাৰণে কেণ্ডেল লাইট চবফালে জ্বলাই দিছে তেওঁলোকে আমাৰাই ক'ত বিজি হৈছে তাতে কিবা নাম্বাৰ লিখা আছে তাতে চাই আছে চাওকচোন তাই যে বিৰাট ভাল পায় বাহিৰত গ'লে তাই গম পায় বাহিৰলৈ আহিছে একদম ফুল অন মস্তি কৰিব লাগে দেই পুৰা জানে এইফালে হাজবেণ্ডে ডিছকাছ কৰিছে ইমান দেৰি হৈছে এতিয়ালৈকে আনা নাই খোৱাটো আমি অৰ্ডাৰ দিয়া অলপ টাইম হৈছে মা আৰু হাজবেণ্ডে খুব ডিছকাছ কৰি আছে এয়া আহি পালেহি কওঁতেই আহি পাইছেহি এয়া চি ফুড আমি অৰ্ডাৰ দিছিলোঁ আছে ক্ৰেব স্কুইড এণ্ড প্ৰনছ এইফালে আৰু এইফালে নান দিছিলে আৰু চিকেন দিছিলে এইফালে এয়া হ'ল জিৰা ৰাইচ এইফালে ভাইটি হাজবেণ্ড শাহুমা মই আমাইৰা কি লৈ আছে হাতত প্ৰনছ খাই আছে তাই আৰু এইফালে বহিছে মা আৰু পাপা এইখনৰ পৰা হিলা নাই আৰু বিৰাট ভাল পাইছে চাই ভিউটো ইয়াৰ ইমান ধুনীয়া লাগিছে নহয় মানে কি ক'ম বুজাবলৈও মানে ৱৰ্ডছ শ্বৰ্ট পৰি গৈছে বিৰাট ধুনীয়া মা আৰু পাপাক হেপী দেখি ইমান যে ভাল লাগিছে নহয় কিমান যে এনজয় কৰিছে তেওঁলোক এতিয়া ময়ো ডাঙৰ হ'লোঁ ভাইটিও ডাঙৰ হ'ল চ' এনেকৈ এনজয় কৰিলে খুব ভাল লাগে আমাৰ দুটাৰ আমিও চাগে পাপাৰ মা সৰু থাকোঁতে তেওঁলোকে আমাক এনেকৈ লৈ গৈছিলে এয়া আমি খাই ওলাই আহিছোঁ আৰু চ' এনেকৈয়ে তেওঁলোকে হোটেলৰ বাহিৰত ফিছবিলাক ডিছপ্লেত থৈ দিয়ে আপোনালোকৰ যোনটো মন গ'লেই হ'ল তেওঁলোকে বনাই দিব খুব ধুনীয়াকৈ ৰাখিছে দেখিছে ফ্ৰেছ ফিছবিলাক খাই যে বিৰাট ভাল পালোঁ আমি দাৰ্জিলিং কেফেত ইচ এণ্ড এভৰি আইটেম ইমান ধুনীয়াকৈ বনাইছে এই চাহৰলৈকে মানে লাল চাহকো ইমান ধুনীয়াকৈ বনাইছে বিৰাট টেষ্টি আমি চবেই বিৰাট সুখী আহি পালোঁহি হোটেল আৰু আপোনালোকে মোৰ ভিডিঅ'জবোৰ আৰু আগৰ চাইছেনে যদি চাই এবাৰ কমেণ্ট এটা কৰিব যাতে মই আগলৈ আৰু ইম্প্ৰুভ কৰিব পাৰোঁ আজিলৈ বাই